এটা হামবেক হুৱেলে 15,100 কিলোমিটাৰ অতিক্ৰম কৰি বা মাইগ্ৰেশ্যন কৰি এটা মাইগ্ৰেশ্যনৰ বিশ্ব ৰেকৰ্ড প্ৰতিষ্ঠা কৰিছে। গতিকে সেই সম্পৰ্কে আজি কথা পাতিব বিচাৰিছোঁ। নমস্কাৰ, মই ডক্টৰ আব্দুল ৱাকিদ। মই যিটো এই কথা ক'ব বিচাৰিছোঁ আপোনালোকক, তাৰ ভিত্তি হৈ গ'ল আচলতে এই বছৰৰে এই জুন মাহত প্ৰকাশিত এটা বৈজ্ঞানিক প্ৰবন্ধ, আৰু প্ৰবন্ধটো প্ৰকাশ হৈছিল ৰয়েল ছ'চাইটি অপেন ছায়েন্স নামৰ জাৰ্নেলখনত। আৰু ইয়াত অষ্ট্ৰেলিয়া আৰু আমেৰিকা আদিৰ গৱেষকৰ এটা ডাঙৰ দলে আচলতে এই গৱেষণা কৰি এই তথ্যটো প্ৰকাশ কৰিছিল। গতিকে সেই পাৰ্টিকুলাৰ ৰিচাৰ্চ পেপাৰখনৰ উদ্ধৃতিৰে আচলতে মই কথাখিনি ক'ব বিচাৰিছোঁ। প্ৰথমতে আমি জানিলোঁ হামবেক হুৱেল কি, আৰু মই কিয় হামবেক হুৱেলৰ বিষয়ে ক'ব বিচাৰিছোঁ, আৰু এই হামবেক হুৱেলৰ আমাৰ শিহু বা গেঞ্জেছ ৰিভাৰ ডলফিনৰ সৈতে কি সম্পৰ্ক আছে। প্ৰথম সেই কথাটো আহোঁ যে আমি ব্ৰহ্মপুত্ৰত যি ডলফিন পাওঁ, যাক আমি গেঞ্জেছ ৰিভাৰ ডলফিন বুলি কওঁ, সি এটা নদী ডলফিন। তেনেদৰে পৃথিৱীত সামুদ্ৰিক ডলফিন আছে। গতিকে ডলফিনৰ বহুতখিনি প্ৰজাতি আছে, আৰু সেই ডলফিনখিনিৰ ক্ল'জ ৰিলেটিভ হৈ গ'ল হুৱেল, বা যাক আমি তিমি বুলি কওঁ। সেই তিমিবোৰৰ ভিতৰত এটা বিশেষ ধৰণৰ তিমি, যাক আমি হামবেক হুৱেল বুলি কওঁ। গতিকে এই হামবেক হুৱেল দীঘলে প্ৰায় 50 ফুটলৈকে ডাঙৰ হয়, আৰু ওজন 40 টনলৈকে ডাঙৰ হয়। গতিকে এটা বিশাল এনিমেল। ই জন্মৰ সময়তে প্ৰায় 14 ফুট ডাঙৰ হয়। গতিকে ইমান ডাঙৰ এটা বিশাল এনিমেলৰ এটা বিশেষ ধৰণৰ এটা স্পেচিফিক ইয়াৰ কেৰেক্টাৰিষ্টিক হ'ল যে ই লং ডিষ্টেঞ্চ মাইগ্ৰেশ্যন কৰে। অৰ্থাৎ আমি যদি আমাৰ শিহু বা গেঞ্জেছ ৰিভাৰ ডলফিন চাওঁ, ই কিলোমিটাৰ মানৰ ভিতৰত ইয়াৰ ডিষ্ট্ৰিবিউশ্যন সীমাবদ্ধ। কিন্তু তাৰ বিপৰীতে যিখিনি সামুদ্ৰিক তিমি আছে, সিহঁতি প্ৰখ্যাত হৈ গ'ল ইয়াৰ বহুত হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাইগ্ৰেশ্যন কৰাৰ কাৰণে, অৰ্থাৎ যাৰ মহাসাগৰেই মেইন ঘৰ। গতিকে তেনেকুৱা ধৰণৰ এটা যি প্ৰাণী, সেইটো হৈ গ'ল হামবেক হুৱেল। আৰু এনেকুৱা হামবেক হুৱেলে সাধাৰণতে কি হয়, খুব ইণ্টাৰেষ্টিং এইটো কথাটো, যে হামবেক হুৱেল ঠাণ্ডা দিনত ইহঁতি এণ্টাৰ্কটিকা বা এনেকুৱা ঠাণ্ডা দেশৰ ফালে গৈ তাতে খায়। ইহঁতি কি খায়, প্ৰধানতঃ ইহঁতি ক্ৰিলজাতীয় এনিমেলবোৰ খায়, আৰু তাতে খুব বেছিকৈ খায়। এনেকুৱাকৈ খায় যে ই প্ৰায় 1.5 টনলৈকে এদিনে খায়, আৰু খাই ই তাৰ ফেটৰ লেয়াৰটো বঢ়াই যায়। আৰু সেইটো কৰি তাৰপিছত যেতিয়া ইয়াৰ ছামাৰ টাইম হয়, তেতিয়া সিহঁতৰ মাইগ্ৰেশ্যনৰ টাইম হয়। আৰু এনেকুৱা মাইগ্ৰেশ্যন ইহঁতি ক'লৈ কৰে, যে সেই এণ্টাৰ্কটিকাত ইহঁতি খাই পেলাই এণ্টাৰ্কটিকাৰ পৰা 5,000, 6,000, 7,000 কিলোমিটাৰ দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰি ইহঁতি ব্ৰাজিলৰ ফালে বা অষ্ট্ৰেলিয়াৰ ফালে যায়গৈ। গতিকে এই গোটেই এই মাইগ্ৰেশ্যনটো প্ৰায় 6,000-7,000 কিলোমিটাৰ মাইগ্ৰেশ্যন কৰে। তেনেকৈ কৰি ইহঁতি এই ঠাইখিনিত গৈ পেলাই পোৱালি দিয়ে। পোৱালি দি পেলাই ইহঁতি আকৌ উভতি আহে, পাছৰ কেইমাহত আকৌ উভতি আহি পেলাই এণ্টাৰ্কটিকাৰ ফালে থাকে, বা তাতে আকৌ খাবলৈ আৰম্ভ কৰে। তো আৰু তেনেকুৱাত এই যিটো ওৱান ৱে এটা ডিষ্টেঞ্চ, গতিকে এই ডিষ্টেঞ্চ কভাৰ কৰে সাধাৰণতে 6,000-7,000 কিলোমিটাৰ এটা মাইগ্ৰেশ্যন কৰে। আৰু তেনেকুৱাতে কেতিয়াবা আমি টিভিত দেখা পাওঁ যে হামবেক হুৱেলবোৰৰ পোৱালিক অৰ্কা বা কিলাৰ হুৱেলে এটেক কৰাৰ আমি বহুত ভিডিঅ' দেখা পাওঁ। চ' এইটো এটা সিহঁতৰ নিয়মিত প্ৰক্ৰিয়া। কিন্তু এইবাৰ ৰেকৰ্ডটো কেনেকৈ হ'ল, যে এটা হামবেক হুৱেলে ব্ৰাজিলৰ পৰা ই মাইগ্ৰেট কৰিলে। প্ৰথম তাৰ ফটোগ্ৰাফ হ'ল ব্ৰাজিলত, আৰু তাৰ পৰা 22 বছৰ পাছত ইয়াৰ ফটোগ্ৰাফ হ'ল সি আহি অষ্ট্ৰেলিয়াৰ ইষ্ট কোষ্ট, যিটো কুইন্সলেণ্ড কোষ্ট বুলি কোৱা হয়। আৰু এই ক্ষেত্ৰত গ্ৰিফিথ ইউনিভাৰ্চিটিৰ ৰিচাৰ্চাৰ, আৰু তেনেকুৱা ধৰণৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়া, ব্ৰাজিল আদিৰ বহুতখিনি ৰিচাৰ্চাৰে ইয়াৰ ওপৰত কাম কৰি আছিল। আৰু তেওঁলোকে তেতিয়া দেখিলে যে এই যিটো ব্ৰাজিলৰ পৰা যোৱা হুৱেলটো গৈ দেখা পোৱা গ'ল অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড কোষ্টত। আৰু যেতিয়া তেওঁলোকে সেই ডিষ্টেঞ্চটো মেজাৰ কৰিলে ব্ৰাজিলৰ পৰা আৰম্ভ কৰি অষ্ট্ৰেলিয়ালৈকে, তেতিয়া তেওঁলোকে দেখিলে যে 15,100 কিলোমিটাৰ, আৰু সেইটো এটা ৱৰ্ল্ড ৰেকৰ্ড। এতিয়া এই ক্ষেত্ৰত আৰু এটা কথা আহে যে তেওঁলোকে কেনেকৈ সেই ৰেকৰ্ডটো কৰিব পাৰিলে। প্ৰত্যেকটো হামবেক হুৱেলে তাৰ যিখন ফিন থাকে, বা যাক আমি ফ্লুক বুলি কওঁ, টেইল বুলি কওঁ। গতিকে এই টেইলৰ তলফালৰ ষ্ট্ৰাকচাৰটো বেলেগ ধৰণৰ। তাৰ যিটো কালাৰেশ্যন বা পিগমেণ্টেশ্যন থাকে, আৰু তাৰ লগতে তাৰ যিটো গঠন থাকে, গতিকে সেইটো বেলেগ ধৰণৰ। আৰু ই এখন বিশালকায় ফ্লুক হয়, যাৰ বহলে প্ৰায় 16 ফুট 18 ফুটলৈকে হয়। গতিকে তাক অধ্যয়ন কৰি বা তাক ফটোগ্ৰাফ কৰি তেওঁলোকে ফটো আইডি কৰে। গতিকে এনেকুৱাকৈ তেওঁলোকে প্ৰায় 19,000 তিমিৰ ফটোগ্ৰাফ কৰিছিল, আৰু সেই গোটেইখিনিৰ পাছত দেখিলে যে এই পাৰ্টিকুলাৰ হুৱেলৰ যিটো মেচিং হ'ল, তেওঁলোকে সেই মেচিংটো কৰি পেলাই তেওঁলোকে তাক থিৰাং কৰিব পাৰিলে।
আৰু এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰিলে হেপী ৱেল বুলি যিটো তেওঁলোকৰ এটা ফ্লুক আইডেণ্টিফিকেশ্যনৰ এপ আছে, সেই এপৰ যোগেদি তেওঁলোকে গোটেইখিনি কৰিছিল। AI এপ হয়। গতিকে এনেকুৱাকৈ কৰি তেওঁলোকে ডিটাৰমাইন কৰিলে যে ই ইমান লং ডিষ্টেঞ্চ মাইগ্ৰেশ্যন কৰিছে, আৰু সেই গোটেই কথাখিনি এখন বৈজ্ঞানিক যিখন আলোচনী, সেই আলোচনীখনত প্ৰকাশ কৰিলে। আৰ্টিকলটোৰ টাইটেলটো আপোনালোকে দেখিছে, ফাৰ্ষ্ট এভিডেন্স অফ বাইডাইৰেকশ্যনেল এক্সচেঞ্জ বিটুইন ডিষ্টেণ্ট হাম্পবেক হুইল ব্ৰিডিং পপুলেশ্যন ইন ইষ্টাৰ্ণ অষ্ট্ৰেলিয়া এণ্ড ব্ৰাজিল। আৰু সেইটো প্ৰকাশ হৈছে জাৰ্নেল অফ ৰয়েল ছ'চাইটি অফ এণ্ড ছায়েন্স, আৰু এইখন প্ৰকাশিত হৈছে এই বছৰৰ জুন মাহত।